Hello friends, welcome back to my YouTube channel Nirnayak Boruah. আজি এটা মই বিশেষ কামত ডিব্ৰুগড় যাবলৈ ওলাইছো। ৰাতি মোৰ 10টা বজাত বাস আছে আৰু এতিয়া মই বাছত উঠিবলৈ যাম। কিন্তু তাৰ আগত ভাবিলো এটা ভিডিও এটা বনাও। ভিডিওৰ যোগেৰে আপোনালোককো দেখাও যে মোৰ সেই ডিব্ৰুগড়ৰ বিশেষ কামটোনো কি। মই এই ৰাতিখন কিহৰ কাৰণে ডিব্ৰুগড় যাবলৈ ওলাইছো আৰু গোটেই জাৰ্নিটো মই আপোনালোকক ভিডিওৰ যোগেৰে দেখাবলৈ চেষ্টা কৰিম। তেনেহলে আপোনালোকে গোটেই কথাখিনি জানিবলৈ ভিডিওটো স্কিপ নকৰি চাই থাকক। তেলে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰোঁ আৰু এতিয়া বাছ আহি পাব নহলে দেৰি হৈ যাব। বলক বাছত উঠিবলৈ যাওঁ। এতিয়া বাইপাছত ৰখি আছোঁ, মানে বাছখন নগাঁও হৈ নাযায়, বাইপাছ হৈ আহে, সেইকাৰণে আমি উৰিয়াগাঁও বাইপাছত আহি ৰখি আছোঁহি। এতিয়া গাড়ীবিলাক এখন দুখনকৈ গৈ আছে, কিন্তু আমাৰ গাড়ীখন আহিয়ে পোৱা নাই, ৰখি আছোঁ, ৱেইট কৰি আছোঁ। তেলে আহিব চাগে এতিয়া আৰু 10 মিনিটমান হয়তো আছে। তেলে অলপ ৱেইটে কৰি দিওঁ নে কি কয়। रहा नहीं जाता एंड फाइनली आ गया हम लोगों का सवारी चलो। বাছ ৰখাইছে, বাছৰ ড্ৰাইভাৰজনে এতিয়া হয়তো ভাত পানী খাব আৰু আমিও কিবা এটা খাই লওঁ। বহুত দেৰিয়ে হ'ল ঘৰত খাই অহা। চাহ কিবা এটা খাই লওঁ, টোপনিটো অলপ কমিব। ৰাতি ৰান্ধাৰ ফালি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া আমি শিৱসাগৰ পাইছোঁহি। ৰাতি টোপনি গুচি গ'ল, সেইবাবে জেগাবিলাক একো দেখাব নোৱাৰিলোঁ। ক'ত পাইছোঁ কি কথা গোটেইখিনি দেখাব পৰা নগ'লে বাৰু। এতিয়া শিৱসাগৰ পাইছোঁ, শিৱসাগৰৰ পৰা আমি ডিব্ৰুগড় ফালে আমি এতিয়া গৈ আছোঁ আকৌ। তেনে বলকচোন আমি ডিব্ৰুগড়তে একেবাৰে লগ পাবই ন। আমি আহি পালোহি। এতিয়া হোটেললৈ গৈ আছোঁ। আমাৰ হোটেলখন ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিত আছে। অনলাইন বুক কৰা হৈছিলে, হোটেল দেবিকা বুলি। তাকে যোনখিনিত নামিলোঁ সেইখিনিৰ পৰা 5 মিনিট নালাগে বুলি ক'লে মানুহ এজনে। তাকে খোজকাঢ়ি গৈ আছোঁ। এতিয়া চাওঁ, বহুত ভাগৰো লাগিছে, গোটেই ৰাতিটো জাৰ্ণি কৰি আহিছিলোঁ। তেনে বলকচোন হোটেললৈ যাওঁ, তাৰপিছত আৰু কি হয় মই ভিডিঅ' যোগে দেখাম বাৰু। বলক আমি আহি পালোহি। সেইখন দেখিছেনে, হোটেল দেবিকা। এইটো মোৰ লগৰ ফাৰুগী। নমস্কাৰ। গুড মৰ্ণিং। দেবিকাত আহিছোঁ। চেক ইন কৰি লওঁ। চেক ইন কৰা কমপ্লিট হোৱাৰ পিছত বাকীখিনি দেখাম বাৰু আপোনালোকক ভিডিঅ' কৰি পেলাই। কোনফালে আছে? মোৰ লগত আছে আমাৰ কোচিং। আমি চেক ইন কৰিলোঁ এতিয়া হোটেলত। তাৰপিছত লগ পাই আছোঁ আপোনালোকক। চেকিং কৰিলোঁ, এতিয়া ৰুমলৈ যাওঁ। হয় নহয়? আমাৰ গুৱাহাটীত কেনেকুৱা ভাগৰ লাগিছে কৈ দেচোন। আজি কেনেকুৱা ভাগৰ লাগিছে? বঢ়িয়া লাগিছে আৰু আজি ৰুমটোতো ভাল লাগিছে। ৰুমটো ধুনীয়া হ'ব বুলি আশা কৰিছোঁ। আশাটো ধুনীয়া আৰু লগতে ষ্টাফবোৰ বহুত ষ্টাফবোৰ বহুত ফ্ৰেণ্ডলি হয় আৰু মানে বিহেভিয়াৰটো বহুত ভাল হয়। আপোনালোক আহিব, ভাল পাব ইয়াত। ডিলাক্স ৰুমকেইটা আমি গৈ পিনে দেখাওঁ আগত। বলক। ডিলাক্স ৰুমটো হয়।
টুপি আছে যি চাবলৈ আহিব আইনাও দেখিছে নাই চুলি অলপ ঠিক কৰি লওঁ আৰু ঠিকে আছে ব'লক সেইকেইটা ৰুমলৈ যাওঁ এইটো ৰুমৰ পৰা মই নাথাকোঁ ফ্ৰেণ্ডছ থাকিব মই ডাইৰেক্ট ৰুমলৈ গৈ আছোঁ ব'লক আৰু এটা কথা আমি এতিয়া ডিস্কভাৰ কৰিলোঁ এটা জেগা বস্তু এটা ডিস্কভাৰ কৰিছোঁ ইয়াৰ পৰা এটা ধুনীয়া ভিউ এটা আছে চাওঁ ইহে মোক কৈছে কৈছে ডিব্ৰুগড়ৰ ফেমাছ ভিউ ৱাও সেইখন হৈছে আমাৰ দেখিছেনে? বিশাল লুইট ব্ৰহ্মপুত্ৰ এতিয়া অলপ ডাঙৰৰ নিচিনা হৈ আছে সেইকাৰণে ধৰিব পৰা নাই বাৰু ভালকৈ আল্টিমেট ভিউ কিন্তু আল্টিমেট ভিউ আপোনালোকৰ কেমেৰাই জাষ্টিফাই কৰিব নোৱাৰে কিন্তু যোনটো আমি নিজৰ চকুৰে চাই আছোঁ ন গুজ বম্পছ আহি গৈছে মানে হাতত ইমান ধুনীয়া নেচাৰেল ভিউ বহুত নেচাৰেল ভিউ হয় বাৰু মজা আৰু সুন্দৰ বতাহ এটা মাৰি থাকে ন সুন্দৰ বতাহ একদম মানে নক'বা আৰু হা নাই ঠিক আছে লগ পাই আছোঁ ফ্ৰেছেছ হৈ লওঁ আমি ফ্ৰেছেছ হৈ ওলালোঁ এতিয়া ব্ৰহ্মপুত্ৰ পাৰলৈ যাওঁ ব'লক দে হাই গুড মৰ্ণিং আমি আহিছোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ ভিউ চাবলৈ বহুত ধুনীয়া জেগাখিনি হয় নাই আকৌ এই বহুত ধুনীয়া যেনেকুৱা আমি দেখাইছিলোঁ প্ৰথমতে তাতকৈ বহুত ধুনীয়া তাতকৈ আৰু বেছি ধুনীয়া ওচৰত আহি মানে চখ হৈ গৈছোঁ ইমান ধুনীয়া জেগা এয়া চাওক আপোনালোকে সঁচাই বহুত মনোমোহা পৰিৱেশ বহুত ধুনীয়া লাগিছে সেনেকৈ এইফালে চাওক ধুনীয়া বতাহ আহি আছে এতিয়া ভিডিঅ' যোগে আপোনালোকে কিমানখিনি বুজিছে বা কিমানখিনি মানে ফিল কৰিব পাৰিছে মই গম পোৱা নাই কিন্তু আপোনালোকে নিজে আহিব এবাৰ ইয়ালৈ বহুত ভাল পাব আপোনালোক আহি পেলাই মানে এটা সুন্দৰ পৰিৱেশ এটা উপভোগ কৰিব পাৰিব আপোনালোকো আহিব ইয়াৰ পিছত আমি কিবা এটা ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰাৰ পিছত আমি নিজৰ কামত ওলাই যাম আৰু সেই বিশেষ কামটোনো কি আপোনালোকক ক'বলৈতো আছেই সেইখিনিও দেখাওঁ আপোনালোকক তেনে ব'লক কিবা ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ আহিলোঁ এতিয়া অলপ ৰেষ্ট লওঁ মোৰনো সেই বিশেষ কামটো কি মই আপোনাক গোটেইখিনি ক'ম কিন্তু সেইটো মই নেক্সট ভিডিঅ'ত আপোনাক গোটেইখিনি ক'বলৈ চেষ্টা কৰিম আজি বহুত ভাগৰো লাগিছে তেনে আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু মোৰ বিশেষ কামটো কি সেইটো কথা জানিবৰ কাৰণে আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো প্লিজ চাব তেতিয়া মানে সকলোখিনি গম পাব তেনেহ'লে আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ